অকণমানো পলম নকৰি আগবাঢ়িছোঁ আজি আমাৰ নিউজসমূহলৈ। আজি আমাৰ ফাৰ্ষ্ট নিউজটো আছে ডিম্পুদাৰ ওপৰত। ডিম্পুদাই নিজৰ ইনষ্টাগ্ৰাম ষ্টৰীত এখন ফটো শ্বেয়াৰ কৰিছিল। ফটোখনত লিখা আছিল, আপোনালোকে ফটোখন স্ক্ৰীণত দেখি আছে। ফটোখনত লিখা আছিল যে তেওঁলোকৰ ভৱিষ্যত আপোনালোকৰ হাতত, তেওঁলোকক সহায় কৰক। ভিডিঅ'টো শেষলৈ চাওক। মইতো ভিডিঅ'টো চাই যিমান পাৰোঁ সহায় কৰিছোঁ। আপোনালোকেও যদি সহায় কৰিব বিচাৰে তেতিয়াহ'লে ডিছক্ৰিপশ্যনত ভিডিঅ'টোৰ লিংক আছে, আপোনালোকে গৈ চাব পাৰে। ডিম্পুদাই ভিডিঅ'টোৰ সকলো কথা ডিটেইলছত বুজোৱা আছে, আপোনালোকে প্লিজ এবাৰ চাব। আগবাঢ়িছোঁ আমাৰ আজি ছেকেণ্ড নিউজটো ভালদৰে। আজি আমাৰ ছেকেণ্ড নিউজটো আছে ভৃগু কাশ্যপৰ ওপৰত। ভৃগু কাশ্যপে তেওঁ এটা ইনষ্টাগ্ৰাম প'ষ্ট শ্বেয়াৰ কৰিছিল আৰু প'ষ্টখন আপোনালোকে স্ক্ৰীণত দেখি আছে। আৰু প'ষ্টখনত লিখা আছিল যে আশীৰ্বাদ দিব যাতে সোনকালে ঠিক হৈ যাওঁ, বাকী কথা সুস্থ হোৱাৰ পাছত কম, মিছিং ইউ মাই গাৰ্ল প্ৰিয়ম পল্লৱী। ভৃগু কাশ্যপ দাদা সোনকালে সুস্থ হৈ উঠে তাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু সেই টপিকটোৰ ওপৰতে ধনশ্ৰী বাই নিজৰ ইউটিউব চেনেল ধনশ্ৰী বৈশ্যা ইউটিউব চেনেলটোত এটা ভিডিঅ' বনাইছিল, কিন্তু আজি মই চালত ভিডিঅ'টো ডিলিট হৈ আছে। ধনশ্ৰী বাক সুধি আছোঁ কিয় ডিলিট কৰিছে, যদি ইনফৰ্মেশ্যন পাওঁ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তলত মোৰ ইনষ্টাগ্ৰাম আইডি লিংক দিয়া আছে, আপোনালোকে যদি ফ'ল' কৰিব বিচাৰে কৰিব পাৰে। লগতে আপোনালোকৰ যদি কিছুমান নিউজ থাকে তেতিয়াহ'লে মোক ইনষ্টাগ্ৰাম আইডিত দিব পাৰে। লগতে আজি যদি ভিডিঅ'টো চাই অকণমান কিবা জানিব পাৰিলে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব। ভিডিঅ'টোৰ মতামত কি আছে আপোনালোকে কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।